নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আজি লৈ আহিছো আপোনালোকৰ বাবে এটা মাশৰুমৰ ৰেচিপি সাধাৰণতে আমি দুবিধ মাশৰুম খাওঁ এটা হৈছে বাটন মাশৰুম আৰু এটা হৈছে অয়েষ্টাৰ মাশৰুম আজি মই বাটন মাশৰুমৰ ৰেচিপি লৈ আহিছো মই এখন তাৱা গৰম কৰি লৈছো তাতে মই অকমান বাটাৰ দি দিছো আমি বাটাৰ যেতিয়া মাশৰুমটো ফ্ৰাই কৰিম তেতিয়া তাৰ টেষ্টটোৱে বেলেগ হ'ব আমাৰ বাটাৰখিনি অকমান গলিবলৈ দিম আৰু তাৰ পাছতে আমি ইয়াতে 15-20টা মান নহৰু সৰু সৰুকৈ কাটি কিনে দি দিম নহৰুখিনি 1-2 মিনিটৰ কাৰণে আমি ফ্ৰাই কৰি লম আমি ইয়াতে আদাৰ ব্যৱহাৰ নকৰো কাৰণ আমি বনাইছো গাৰ্লিক মাশৰুম আৰু ইয়াতে অকল নহৰুৰ গোন্ধটোহে বেছি হ'ব লাগিব আৰু সেই কাৰণে ইয়াত নহৰু হৰকেও ইউজ কৰা হৈছে তাৰ পাছতে ইয়াত মই এটা ডাঙৰ পিয়াজ সৰু সৰুকৈ কাটি কিনে দি দিছো এটা পিয়াজখিনিও অকমান সফট হোৱালৈকে ভালকৈ ভাজি ল'ব লাগিব এতিয়া সোৱাদ অনুসৰি অকমান নিমখ দি দিছো পিয়াজখিনি সফট হৈ গ'ল এতিয়া আমি মাশৰুমখিনি দি দিছো মাশৰুমখিনি লাহে লাহেকৈ ভালকৈ মিক্স কৰি দিছো আমি মাশৰুমখিনি তেতিয়ালৈকে ভাজিব লাগিব যেতিয়ালৈকে ইয়াৰ কালাৰটো অকমান চেঞ্জ হৈ নাযায় আৰু লগতে ইয়াৰ সাইজটো অকমান সৰু হৈ যাব এতিয়া আমি ইয়াতে অকমান কলা জালুকৰ গুৰি দি দিছো অলপ কাটি লোৱা ধনিয়া পাত দি দিছো আপোনালোকে ধৰিব পাৰিছে চাগে আমাৰ মাশৰুমৰ সাইজটো সৰু হৈ গ'ল লগতে ইয়াৰ কালাৰটো অলপ চেঞ্জ হ'ল আমাৰ মাশৰুমখিনি প্ৰায় হ'বলৈ হ'ল আৰু অকমান দেৰ পাছত ৰেডি হৈ যাব ইয়াতে মই অকমান চিলি ফ্লেক্স দি দিছো আপোনালোকে ইয়াতে কেঁচা জলকীয়াও মিহি মিহিকৈ কাটি কিনে অকমান দি দিব পাৰে বা আপোনালোকে জ্বলা খাবলৈ নিবিচাৰিলে স্কিপ কৰি দিলেও একো কথা নাই আমাৰ মাশৰুমখিনি ৰেডি হৈ গ'ল আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব খাবলৈ খুবেই ভাল লাগে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক জনাব যদি ভাল পালে সাবস্ক্ৰাইব কৰি ল'ব আগলৈ মই আৰু ধুনীয়া ধুনীয়া ভিডিঅ'ছ আপোনালোকৰ বাবে লৈ আনিম তেতিয়াহ'লে আজিলৈ আহিছো ধন্যবাদ